কোনটো কি গাড়ী দেখাব? পোনপ্ৰথমে চাওক আপুনি এখন অল মডেল গ্লেমাৰ, এখন 2011 মডেল গাড়ী, মেনুৱেল গাড়ী হয়। ইয়াৰ প্ৰাইচ আহিব আপোনাৰ 25 মানত আহি যাব। এনে কোনো ইঞ্জিনৰ প্ৰব্লেম আছে নেকি? এইটো ইঞ্জিনৰ প্ৰব্লেম নাই। যদি খুটু কাটা কিবা সৰু সুৰা ভাবি থাকে সেইখিনি আমি চাই দিওঁ, সেইখিনিৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। ৰানিং কাম যিখিনি থাকে কৰি দিওঁ, বাকী কাগজৰ খৰচাটো এক্সট্ৰা হ'ব। এক্সচেঞ্জ প্ৰাইচটো ক'লোঁ আপোনাক 30,000 টকা। এইটো 25,000 টকা। 25,000 টকাত এইটো নিব পাৰিব আপোনাৰ। গ্লেমাৰ হয়। গ্লেমাৰ এখন FZS, এখন আহে আপোনাৰ BS4 2018 মডেল গাড়ী। এইটো কিমান ৰানিং কিমান হৈছে? ই ৰানিং হৈছে এখন 45 মান আহিছে, ৰানিং হৈছে। ইয়াৰ ইঞ্জিন একো খোলা নাই এতিয়ালৈকে। এইটো প্ৰাইচটো কিমান আছে? ইয়াৰ প্ৰাইচ আহিব আপোনাৰ 65 আহিব। এইটো আপোনাৰ FZ হয়, নিউ মডেল। এইটো আপোনাৰ 65 হ'লে আপুনি নিব পাৰিব। আৰু কি আছে? স্কুটি দেখাব। এখন ইয়ামাহা ৰেজেডাৰ, এখন 17 মডেল গাড়ী। এইটো কিমান চলিছে? এইটো ইয়াৰ চলিছে আপোনাৰ 18,000। 17,000 ৰানিং চলিছে। এইটো ৰানিং চলিছে। ইয়াৰ দাম আহিব আপোনাৰ 35,000। এইটো কালাৰটো বহুত ধুনীয়া হৈ আছে। কালাৰ ভাল, ইঞ্জিন ভাল, সেল্ফ ৰানিং, কোনো স্পৰ্ট নাই, কোনো এক্সিডেণ্টৰ গাড়ী নহয় ইয়াতে। বহুত ধুনীয়া ধুনীয়া গাড়ী হয় এইবোৰ। এইবিলাক ভাবিব নালাগে। এখন হ'ল আপোনাৰ ডিঅ' হুণ্ডা ডিঅ'। এখন 15 মডেল গাড়ী, 15 মডেল গাড়ী। এখন আহিব আপোনাৰ 30 আহিব। ইয়াত কোনো প্ৰব্লেম নাইতো গাড়ীৰ? চেল্ফ সম্পূৰ্ণ অ'কে আছে। মিটাৰ চিটাৰ চব ক্লিয়াৰ হৈ আছে। ফিল্ড মিটাৰ চব অ'কে হৈ আছে। ইয়াত কৰিব লগা একো কাম নাই। গাড়ী ল'ব লাগে আৰু চলাই যাব লাগে। গাড়ী ল'ব লাগে, চলাব লাগে। কিবা থাকিলে সৰু সুৰা ছেকেণ্ড হেণ্ড গাড়ী হিচাপে কিবা এটা থাকিলে আমি সেইখিনি কাম কৰি দিম, যাতে কাষ্টমাৰ বেয়া নাপায়। সেইখিনিৰ কাৰণে আমাৰ দোকানৰ ক'ব আৰু এখন হ'ল আপোনাৰ 13 5G নহয়, এখন অল মডেল এক্টিভা হয়। 5G কভাৰটোহে হয়। এখন 13 মডেল গাড়ী। এখন আপোনাৰ 18,000 মান টকা আহিব। 18,000 টকাত? 18,000 টকা আহিব এখন। আপোনালোকৰ চেনেলৰ তৰফৰ পৰা যদি আহে কোনোবা, তেতিয়া কিবা এটা কম বেছ হ'ব। আৰু ৰিফাইনেন্স কৰা নাই আপোনালোকে? ৰিফাইনেন্সটো আমাৰ বৰ্তমান কাম চলি আছে, হোৱাগৈ নাই। ৰিফাইনেন্সটো হ'লে আপোনালোকক এখন চাওক। এখন আপোনাৰ 19ৰ গাড়ী। এইটো গ্লেমাৰ হয়। 19-20ৰ গাড়ী। এখন 19 8 চিৰিজৰ 19ৰ গাড়ী। ইয়াৰ আহিব 65 আহিব ইয়াৰ ৰেট। এইটোৰ আস্কিং প্ৰাইচটো 65 আহিব। 65 আহিব। এইটো এডজাষ্ট কিবা হৈ যাব নে কাষ্টমাৰ আহিলে? কাষ্টমাৰ আহিলে কিবা এটা হৈ যাব, সেইটো কাৰণে চিন্তা কৰিব নালাগে। প্ৰথমে আহি গাড়ী চাওক, লওক, কথা পাতিম। এইটো বহুত ধুনীয়া গাড়ী। এইটো চিল ইঞ্জিনৰ গাড়ী হয়। এইটোত কোনো স্পৰ্ট নাই গাড়ীত। কালাৰটো বহুত ধুনীয়া হৈ আছে, আপোনালোকে চাব পাৰিব আহি। আৰু কোনটো দেখাব? তাৰ লগত আছে এইটো গ্লেমাৰ। আৰু এটা গ্লেমাৰ আছে। এইটো আপোনাৰ BS3 গ্লেমাৰ। এইটো মডেলটো কি? এইটো মডেলটো চাওকচোন, পিছফালে নাম্বাৰটো চালে ওলাব। 16 চনৰ গাড়ী হ'ব এইটো। ইয়াৰ এক্সেল ৰেট আহিব 45। এইটো গ্লেমাৰটো 45ত আহি যাব। আপোনালোকে আহিলে কম বেছ হৈ যাব। আৰু আপোনালোকৰ ইয়াতে এক্সচেঞ্জ কৰিব পাৰে নে? এক্সচেঞ্জৰ সুবিধা আছে। গাড়ী চাই ল'ব লাগিব। গাড়ী চাই পেলাইহে আমি এক্সচেঞ্জৰ সুবিধাটো আপোনাক দিব পাৰিম। গাড়ী নোচোৱাকৈ ক'ব নোৱাৰি। গাড়ী চাব লাগিব, ডকুমেণ্টছ অ'কে লাগিব, তাৰপিছতহে এক্সচেঞ্জ হ'ব। বেছি পুৰণা মডেল গাড়ী হ'লে আমি এক্সচেঞ্জ নকৰোঁ। ছাৰ 150 পালচাৰ 150 এখন আপোনাৰ 18 মডেল গাড়ী হয়। এখন 18 চনৰ BS4 পালচাৰ হয়। এইটো চিল ইঞ্জিন হয়। চিল আছে, একো খোলা নাই এতিয়ালৈকে। এইটোৰ প্ৰাইচটো কিমান আহিব? ইয়াৰ প্ৰাইচ আহিব আপোনাৰ 65 আহিব। 65 আহিব। 65 হ'লে ইয়াৰ পৰা লৈ যাব পাৰিব। গাড়ীটো কোনো প্ৰব্লেম নাই। একো নাই। আৰু এখন আছে FZ5। এইটো আপোনাৰ কিমান ৰানিং কিমান হৈছে? এইটোৰ এখন ৰানিং হৈছে আপোনাৰ, আমি চাই দিওঁ। এখন আনিছোঁহে অলপ আগতে গাড়ীখন। এখন ৰানিং হৈছে 45। এইটো 45 ৰানিং হৈছে। এইটো ডিজিটেল মিটাৰ হয়। ডিজিটেল মিটাৰ হয়। এখন আপোনাৰ 16 মডেল গাড়ী হয়। এইটো 16 মডেল গাড়ী হয়। এইটোৰ প্ৰাইচটো কিমানত আহিব? এখন 45ত আহি যাব। 45ত আহি যাব। FZ5 FZS। ইঞ্জিনটো ধুনীয়া হৈ আছে। আৰু এখন আছে 150 পালচাৰ। এখন 12 মডেল গাড়ী, 12-13 গাড়ী। এখন 12 শেষৰ ফালৰ গাড়ী হ'ব। এইটো ৰানিং কিমান হৈছে? এইটো ৰানিং হৈছে 51 মান হৈছে। এইটো ৰানিংটো 50 মান হৈছে। 51 এনেকুৱা হৈছে। এইটোৰ প্ৰাইচটো কিমানত আহিব? এইটো প্ৰাইচ আহিব 35। 35ত পালচাৰ 150 লৈ যাব পাৰিব। এইটো বহুত ধুনীয়া কালাৰ হয়, ক'লা কালাৰ হয়। বহুত ধুনীয়া হৈ আছে গাড়ীটো, কণ্ডিশ্যনটো। আৰু এখন আছে এইটো পালচাৰ। এইটো 150। এইটো 13 মডেল গাড়ী, 150 পালচাৰ। এইটো ৰানিং কিমান হৈছে? এইটো ৰানিং হৈছে 36। এইটোৰ প্ৰাইচটো কিমান? ইয়াৰ প্ৰাইচ আহিব আপোনাৰ 42।
এইটো পালচাৰৰ প্ৰাইচটো আহি যাব আপোনাৰ 42ত আপুনি লৈ যাব পাৰিব ইয়াৰ পৰা আৰু আপোনালোকে আহিলে আৰু কিবা এটা এডজাষ্ট কৰি দিব এডজাষ্ট হৈ যাব আৰু এখন আছে ফেশ্বন এইটো আপোনাৰ 10 মডেল গাড়ী হয় 10 মডেল গাড়ী হয় 10 মডেল গাড়ী হয় ইঞ্জিন কণ্ডিশ্যন ওকে সেলফ ক্লিয়াৰ হৈ আছে ইয়াৰ প্ৰাইস আহিব আপোনাৰ 27000 টকা এটোৰ প্ৰাইসটো আহিব 27000 টকা আৰু এখন আছে আপোনাৰ সুপাৰ স্প্লেন্ডাৰ এটো কালাৰটো বহুত ধুনীয়া হৈ আছে ৰেড কালাৰ এখন 13 চনৰ গাড়ী হয় এটোৰ প্ৰাইসটো কিমান আহিব এটোৰ প্ৰাইস আহিব 38 এটো আপোনাৰ ৰানিং কিমান হৈছে এটো ৰানিং হৈছে আপোনাৰ 34000 ৰানিং হৈছে এটো আপোনাৰ কিমানত আহিব 38ত আহি যাব এটো সুপাৰ স্প্লেন্ডাৰ আজিকালি মানুহ সুপাৰ স্প্লেন্ডাৰ পুৰা বিচাৰে বেছি সুপাৰ গ্লেমাৰ আজিকালি মানুহ বেছি বিচাৰে আৰু এখন আছে এটো আপোনাৰ গ্লেমাৰে হয় yes 15 মডেল গাড়ী হয় ডিস্ক ব্ৰেক আছে ডিস্ক ব্ৰেক আছে এটো আপোনাৰ ৰানিং কিমান হৈছে এটো ৰানিং হৈছে আপোনাৰ 38 মান হৈছে এটো আস্কিং প্ৰাইসটো কিমান ইয়াৰ প্ৰাইস আহিব আপোনাৰ 47 এটো গ্লেমাৰটো আপোনাৰ 47ত লৈ যাব পাৰিব আপোনালোকে আহিব আৰু বহুতো বাইক আছে ইয়াতে আপোনালোকে চাই ল'ব পাৰিব ভিডিওটো বহুত দীঘলীয়া হৈ যায় কাৰণ আপুনি গোটেইকেইটা বাইক দেখাব পৰা নাই আৰু শ্বৰুমৰ ভিতৰত আছে আৰু হিটো হিফালে শ্বৰুম আছে হিফালে বাইক পিছত চাব আৰু এখন আছে আপোনাৰ এটো গ্লেমাৰ হয় এটো আপোনাৰ কৈছে মডেলটো কেটোৰ এটো বিপি মডেল 1 টো এখন 16 মডেল গাড়ী হ'ব এটো 48 মান আহিব এটো 16 মডেল গাড়ী হয় এটো ৰানিং কিমান হৈছে ইয়াৰ ৰানিং হৈছে আপোনাৰ 43 বহুত ধুনীয়া কালাৰ হৈ আছে গাড়ীটো গ্লেমাৰ হয় আহক আপোনালোকে চাওক এই ভিডিঅ' চাই পেলাই আহক যদি আপোনালোকে ইয়াতে আহি পেলাই গাড়ী লৈ যাওক ডকুমেণ্টছ ক্লিয়াৰ আপোনালোকৰ ইয়াতে যিকোনো গাড়ী ল'লে আপোনাৰ ট্ৰেন্সফাৰটো আপোনালোকৰ ফালৰ পৰা দিয়ে ট্ৰেন্সফাৰটো কাষ্টমাৰৰ পৰা নহয় সেইটো কৰি দিয়া আপোনালোকে কৰি দিয়ে কাষ্টমাৰক কৰিব দিয়া হ'লে কেতিয়াবা দেৰি হৈ যায় ৰৈ যায়গৈ সেইটো কাৰণে কামটো আমি কৰি দিলে কামটো কুইক হয় আৰু সেইটো কাৰণে কাষ্টমাৰটো জ্বালা ভুগিব নালাগে বা ৰাস্তা ঘাটে বিপদত পৰিব নালাগে ট্ৰেন্সফাৰটো আমি কৰি দিওঁ যদি আমাৰ ভিডিঅ' চাই কোনোবা আহে ইয়াত গাড়ী কিনিবৰ কাৰণে তেতিয়াহ'লে আপুনি কিমান ডিছকাউণ্ট দিব ডিছকাউণ্ট কিবা এটা থাকিব আপোনালোকৰ চেনেলৰ জৰিয়তে যদি আহে আমি কিবা এটা ডিছকাউণ্ট কৰিম আপোনালোকৰ এড্ৰেছটো ইয়াত কৈ দিয়কচোন মানুহটো আহিব এড্ৰেছ হ'ল আপোনাৰ পূব জালুগুটি বুলি কয় ইয়াৰ দলং পাৰ হৈ আহিব লাগে পূব জালুগুটি পশ্চিমত আছে পশ্চিম জালুগুটি আপোনাৰ বজাৰপতি আপুনি পূব জালুগুটিত আহিলেই পাব আমাৰ দোকান 55 অটোমোবাইলছ ইয়াত আহিলে আপোনালোকে মোক ডিলাৰ হেৰি পাই যাব ঠিক আছে